নমস্কাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি ওলাই আহিছোঁ গধূলি খোজ কাঢ়িবলৈ অকণমান পাঁচটা টাইমত। এনেকুৱা সময়কণত অকণমান ফুৰি কেনে ভাল লাগে খোজকাঢ়ি। তাকে অকণমান এই ওচৰৰ বৌহঁতৰ ঘৰলৈকে ওলাই আহিছোঁ। চাই যাব ভিডিঅ'টো, কি কৰোঁনো, কি দেখাব পাৰোঁ আপোনালোকক। সন্ধিয়াৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু আজি ব্লগটো। চাই যাব তেনেহ'লে আগলৈকে কি নহয়, কি কৰোঁ মই ৰাতিলৈকে। ঠিক আছে তেনেহ'লে। হাই গেলি। এয়া এতিয়া বৌহঁতৰ ঘৰৰ পৰা আহি পাই গ'লোহি। বেটিয়ে পপকৰ্ণ খাওঁ বুলি ক'লে, এয়া বনাই দিলোঁ পপকৰ্ণ। তাই খাই আছে ন? কি খাইছা? পপকৰ্ণ। পপকৰ্ণ নে পপকৰ্ণ? পপকৰ্ণ। পপকৰ্ণ খাইছা? সেই হাতত কি লৈ আছা? হাতত সেয়া হাতত ইখন হাতত কি লৈ আছা? ইখন হাতত কি লৈ আছা? পেঞ্চিল। পপকৰ্ণ খাই ভাল পোৱা তুমি? কৈ দিয়াচোন তেনেহ'লে আগলৈকে ভিডিঅ'টো চাই যাব। আছে গাহৰি মাংস এয়া বনাম আজি। ৰেচিপি নিচিনাকৈ দিম, চাই যাব আপোনালোকে। কেনেকৈ বনাওঁ সকলোবোৰ দেখাম। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তেনেহ'লে। এতিয়া এয়া গাহৰি মাংস বনাবলৈ মই চব যোগাৰ কৰি লৈছোঁ। ইয়াত লৈছোঁ মচন্দৰী পাত, ছিঙি থৈছিলোঁ, ধুনীয়াকৈ পানীত তিয়াই থৈছোঁ। এতিয়া ধুই মেলি, নহ'লে বালি থাকে যে তলফালে পাতত, সেই পানীত তিয়াই থ'লে টোপ খাই যায় আৰু তললৈ গুৰি যায়গৈ। এয়া অকণমান লৈছোঁ খৰিচা, নগা ধনিয়া পাত, পিঁয়াজ দুটা লৈছোঁ মিডিয়াম চাইজৰ, আলু দুটা লৈছোঁ। এয়া বিলাহী, ডাঙৰ বিলাহী আছিলে যে এফাল লৈছোঁ। এয়া আদা, ৰচুন আৰু জালুক খুন্দি লৈছিলোঁ। এয়া তেনেহ'লে বনাবলৈ আৰম্ভ কৰোঁ। এয়া কেৰাহীখন গৰম হৈ গৈছে। ইয়াত অকণমান মই তেল দিম, বেছি তেল নিদিওঁ মাংসখিনিত। তেলীয়া যে আমাৰ চৰ্বি আছে যে, অকণমান তেল দিম। তাৰপিছত তেলখিনি গৰম হোৱা তেলটো ওলাব কাৰণে মাংস পৰা তেল ওলাইছে। এতিয়া সকলোকে চাই যাব দেই। ভিডিঅ'টো কেনেকুৱা হয় ক'ব কমেণ্টত। আদা, ৰচুন আৰু জালুক খুন্দি থৈছিলোঁ, সেয়া দি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই
এটা ওলাইছে ইয়াৰ পৰা এতিয়া বৰ ভাল লাগে মোক এইটো গোন্ধটো সেই আদা নহৰু দিয়াৰ পিছতে যোনটো গোন্ধ ওলায় এইখিনি অলপ এতিয়া ভাজি কেঁচা গোন্ধটো যোৱালৈকে আদা নহৰু দি যাম এটা এটাকৈ এতিয়া ইয়াত মই মিক্স কৰি মোবাইলটো নিজে ধৰিছোঁ যে হালধি এখনে লুটিছে এখন হাতে মোবাইল ধৰিছোঁ এখন হাতে বনাই আছোঁ এতিয়া ইয়াত দিম মই পৰিমাণ অনুসৰি নিমখ এতিয়া ইয়াত দিম মই কাটি থোৱা আলুকেইটা আলুটো লাগেই ন চবতে মিলি যায় আলু আমাৰ ঘৰত আলু খুব খোৱা হয় চবৰ নিজৰ নিজৰ বনোৱা ষ্টাইল ন মই দিছোঁ আৰু মইনো কেনেকৈ বনাওঁ চবেই যিহেতু বনাব জানোৱেই মোৰ ফালৰ পৰানো মই কেনেকৈ বনাওঁ তাকে অকণমান দেখুৱাই দিছোঁ এনেকুৱা হৈছে জনাব আপোনালোকে এয়া ধুনীয়াকৈ ভাজ খাই ৰাখিছে আৰু আলু ইয়াত মিডিয়ামত কাটি থৈ বিলাহী আদা নহৰু আৰু জালুক খুন্দি থৈছিলোঁ অকণমান থৈ দিছিলোঁ তাতে মই ছটিয়াই দিছোঁ ভাল লাগে অকণমান পিছত দিব লাগে গোন্ধটো কাটিছিলোঁ যে চকু পাতি ওলাইছে মই দেখুৱা নহ'ল পটককৈ ইয়াত অকণমান মই পানী মিক্স কৰিছিলোঁ বেছি নহয় অকণমান মানে মাংসখিনি লাগি নধৰিবৰ কাৰণে আলু সিজি গৈছে ইমান ধুনীয়া কৰিছে কালাৰটো
এতিয়া মই খৰিচাখিনি অকণমান দিছোঁ, টেঙা মানে খৰিচাখিনি কিনা হয় যে। হৈ আছে মাংসখিনি। এতিয়া মই আজি মচুৰ দৈ কাটি থৈছিলোঁ যে, কোনে কোনে খাইছে বাৰু মচুৰ দৈ খৰিচা দি গাহৰি মাংস? খাই চাবচোন এবাৰ এনেকুৱাকৈ বনাইছোঁ, খুব ভাল লাগে। এটা নতুন সোৱাদ ওলাই আৰু বেলেগ। প্ৰায়ে খায় বাৰু, যোনে নাই খোৱা এবাৰ ট্ৰাই কৰি চাব পাৰে। আজি মাংস ৰেডি, মচুৰ দৈ খৰিচাৰে গাহৰি মাংস। এয়া আজি মচুৰ দৈ খৰিচাৰ গাহৰি মাংস ৰেডি হৈ গ'ল। এয়া ধোঁৱা ওলাই আছে পুৰা, দেখিছেনে? কৈ দিয়া আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কোৱাচোন। সোধা, তুমি নুসুধা? যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ, শুভৰাত্ৰি।